নমস্কাৰ আপোনাৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আপোনাৰ কাষেদি আপোনাৰ চৰকাৰে একদম মানে শ শ গাছ তাৰমানে ৰুবা দিছে তাৰমানে শ শ মানে বহুত গাছ তাৰমানে ৰুবা দিছে কিন্তু চৰকাৰৰ নিৰ্দেশ অনুযায়ী মানে গাছপুলিবিলাক ৰোৱা ঠিকেই হৈ গ'ল একদম গাছপুলিবিলাক ধুনীয়াকৈ হৈ গ'ল কিন্তু কথাটো ৰোৱাৰ পিছত সিহঁতক যে আপোনাৰ পানী দিব লাগে কিবা দিব লাগে চাফ চিকুণ কৰিব লাগে সেইবোৰ কোনো দায়বদ্ধতা নাই মাত্ৰ নিৰ্দেশ দিছে ৰুইছে আৰু সেনেকৈ থৈ দিছে আপোনালোকক মই দেখুৱাই দিছোঁ মানে গাছ পুলিবিলাকৰ অৱস্থা কেনেকুৱা এটা হৈছে এতিয়াতো আপোনাৰ খৰালি কাল পানীৰ খুব প্ৰয়োজন গতিকে সিহঁতক দিবলৈ মানে একোৱেই দিয়া নাই যেন মোৰ অনুভৱ হয় আপোনালোকে চাওকচোন গাছপুলিবিলাক কেনেকুৱা এটা অৱস্থা হৈছে গাছপুলিবিলাক মানে সেই গাছডালৰ কাষেদি আকৌ অন্য গাছে আহি বেৰি ধৰিছে মানে এনেকৈ হ'লে কেনেকৈ হ'ব গাছপুলিবিলাক চৰকাৰে ৰুব দিছে ৰুৱক তাৰ প্ৰতিপালন কৰাৰ কাৰণেতো খৰচ দিছে সিহঁতক কিন্তু কথা সিহঁতেতো এইবিলাক কৰা নাই চাওকচোন আপোনাৰ গাছপুলিবিলাক দিছে গাছপুলিৰ কোনো চিনি চাপ নাই চাওক এইবিলাক গছপুলিবিলাক ৰুই থৈ গৈছে মানে পানী দিব লাগে যে কোনো মানে মতিগণ নাই তাৰমানে এইডাল গাছপুলিৰ ওচৰত চাওকচোন আপোনালোকে বেলেগ গাছ আহি পেলাই বেৰি ধৰি কেনেকুৱা অৱস্থা কৰি দিছে এনেকৈ হ'লে কেনেকৈ হ'ব অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদি ভিডিঅ'টো ভাল লাগিছে কিবা এটা দিব পাৰে যদি তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক এটা কৰি দিওঁ ধন্যবাদ জয় আই অসম।